guys, welcome back to my YouTube channel. আজি আহিছো আমি চাৰিওফালে গ্ৰীনাৰী দেখি গম পাইছে চাগে আজি আহিছো জুলে আৰু মোৰ লগত আহিছে এফালে ৰীমা আজি স্যাটাৰডে হয় ন আমি ভাবিলো মানে উইকেণ্ডটো অকমান ক'বাত ওলাই যাও প্ল্যান নাছিলে সাডেন প্ল্যান হৈ গ'ল ন আমি ক্লাছ কৰিলো তাৰপা অকমান লাইব্ৰেৰীত পঢ়ি মেলি অকমান বোলো ওচৰতে যেতিয়া জুখন আছে ইয়ালৈ অহাৰ পৰা অহাই নাই সেইকাৰণে আহি গ'লো ইয়াত আৰু হ'ব এতিয়া জাষ্ট আমি টিকেট কৰি মানে সোমাইছোহে আমাৰ ক'ত ক'ত ঘূৰো কি চাওঁ আপোনালোকক দেখাই থাকিম গাইড হয় এখন গাইড হয় ইয়াতে আছে কি মানে ইয়াত পোৱা যায় ইফালে জিৰাফ দেখিছেনে আৰু এইফালে চাওক এই ঘৰটোৰ ভিতৰত যে আছে এইটো হৈছে জেব্ৰা আমি জেব্ৰাটো দেখা নাছিলো অলপ ভিতৰৰ ফালে আছিলে কিন্তু ওলাই গ'ল পটককে টুইনিং কৰি আহিছো ন এইফালে চাওক ব্লেক কুৰ্তা এই তুমি আহিছা ন তাই এমাহমান আগত নে দুমাহমান আগত আহিছে তাই চ' সেইকাৰণে তাই মোক গাইড কৰিব আজি ক'ত ক'ত কি আছে মোক ভালকে ক'ব এইবোৰ গাইজ সৰপহু দেখিছেনে কিমান আছে হৰ্ণবিল চৰাই হয় এইটো হৰ্ণবিল গাইজ এইটো চাওক এই চৰাইটোৰ নাম হয় ঢেকঢেকী আৰু এইফালে আছে বগা কেটেলা পহু এইখিনি দেখিছে ৰ'ব মই ভালকে ফ'কাছ কৰি দিওঁ এয়া সিহঁতি শুই আছে শুই থকা নাই মানে আছে তাত এনেকে এইটো বগা কেটেলা পহু এইখিনি চাওক কিমান ধুনীয়া চৰাই এইফালে আছে এটা লাভ বাৰ্ড কিন্তু কোনটো হয় নাজানো আৰু লাভ বাৰ্ড কোনটো ইয়াত যদি ছবি আছে এই ৰঙাচু থকাটো গ্ৰীণ কালাৰ হয় চৰাইটো ৰঙাচু থকাটো হৈছে লাভ বাৰ্ড এইফালে বাজৰিগৰ বুলি এটা আছে এইফালে দেও ছাগলীখিনি ইয়াত চৰে আৰু এইফালে এইটো হৈছে তাহাঁতি ইয়াতে থাকে মানে সেইটো তাহাঁতৰ কাৰণে এনেকৈ বনাই দিছে ঘৰটো আৰু এইফালৰ পৰা এনেকৈ এই ইয়াত মানে বননিখনত চৰিবলৈ যায় এইটো চাইডে ধনেশ জিৰাফ হলৌ তাৰপিছতে আৰু আছে এইফালে ভালুক ঘুং ঢেকীয়াপতীয়া বাঘ আমি এতিয়া সেইটো চাইডে যাব লৈছোঁ আপোনালোকেতো মেকুৰী বহুত দেখিছে কিন্তু বন মেকুৰী দেখা নাই চাগে এইফালে ইয়াত বন মেকুৰী আছে এই জাষ্ট মেকুৰীটো ওলাই আহিছিলে আকৌ সোমাই গ'লগে এইফালে আমি অলপমান ফুৰিলোঁ তাৰপিছতে অকণমান বহিছোঁ আৰু অলপ ভাগৰো লাগিছে তাৰপিছতে আৰু বহুত কিবা চাবলৈ বাকী আছে জিৰাফ আৰু জেব্ৰা তাৰপিছতে এইফালে বন মেকুৰী চৰাইবোৰ চালোঁ তেনেকৈ আৰু বাঘ চাঘ চাবলৈ বাকী আছে অকণমান বহি লৈছোঁ আৰু বহুত খোজকাঢ়িব আছে সেইবাবে অলপ ভাগৰটো পুৰাই লৈছোঁ আৰু দেখাই থাকিব আপোনালোকক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব এইফালে চাওক গোটেই গ্ৰীনেৰী আৰু এইফালে হৈছে এইবোৰ হৰিণা দেখিছে চাগে আপোনালোকে এয়া এইফালে এয়া ঢেৰ আছে ইয়াত ইহঁতি ইয়াত চৰি আছে দেখিলোঁ এয়া চাওক জলপহীয়া অজগৰ এয়া চকৰিৰ ফেটি এয়া পাইথন এয়া চাওক এই গ্লাছটো চাফা কৰি দিব লাগে তেতিয়া মানে আমি সাপ চালোঁ বিভিন্ন ধৰণৰ অজগৰ পাইথন ফেটি ঢেৰ কিবা কিবি আছে শুই আছে নেকি এইটো
ইমু এইটো ইমু হয় এইটো গাই চাওক ইমু মইতো আগতে দেখা নাই বাৰু আজি ফাৰ্ষ্ট দেখিছোঁ ইমু দেখিছা নাই আগতে এতিয়া আমি শিয়াল চাব আহিছোঁ কয় ন শিয়ালৰ নিচিনা বুদ্ধি বুলি শিয়ালৰ বুদ্ধি বহুত আছে জানা নাই এইবোৰ চাওক সৰু সৰু ন ইমান ডাঙৰ নহয় শিয়াল সৰু প্ৰজাতিটো ন গাইজ এইকেইটা চাওক গড় হয় আমাৰ লাগ ভাল আছিলে আমি দেখা পালো ইফালে এটা আৰু ইফালে অসম বিখ্যাত গড় আমি গড় দেখিলো মানে দুটা দেখিলো গড় এইফালৰ পৰা অকণমান আঁতৰ হয় এতিয়া আমি ওচৰৰ পৰা মানে ধুনীয়াকৈ ভিডিঅ' কৰিলো দেখিলো বহুত ভাল লাগিলে বহুত অসমৰ বাহিৰৰ মানুহ আহিছে আৰু ফৰেনাৰ বহুত আহিছে ভাল লাগিছে ইয়াত আজি উইকেণ্ডটো মানে ভালকৈ চেলিব্ৰেট হ'ল ন গৰুৱে হয় কিন্তু নীল হয় কালাৰটো বেলেগ ন ইহঁতৰ নীল গাই উইথ হৰিণা এইফালে আছে হৰিণা এইকেইটা যে ক'লা ক'লা টাইপ অলপ দেখিছে গাই সেইকেইটা নীল গাই হয় ৰিয়েল টাইগাৰ পানী খাইছে তাহাঁতি একেটা জেগাতে ঘূৰি ফুৰিছে একেখিনিতে ঘূৰি আছে কেমেৰা ফকাছ এইফালে সোমাই গ'লক নাই নোসোমাই তাহাঁতি একেখিনিতে ঘূৰি আছে অথনিৰ পৰা আমাৰ এইফালে আমাৰ পিছফালে আছে বাঘ দুটা বাঘ আছে ইয়াতে আপোনাৰ বহুত মানে ওচৰৰ পাততো নোৱাৰিয়ে চাবলৈ আমি ভিডিঅ' কৰিছোঁ আপোনালোকে দেখিছে চাগে মানে তাহাঁতি একেখিনি জেগাতে ঘূৰি ফুৰে মানে আৰু বহুত বেছি আঁতৰত তেনেকৈ যোৱা নাই আৰু এতিয়া দেখিছোঁ বাঘ এটাই পানীখিনিত মানে পূৰা শুই আছে গৰমতে শুই দিছে চাগে ন পানীত পূৰা মানে এনেকৈ শুই দিছে মানুহবোৰে মানে জীৱ জন্তুবোৰ এনেকৈ জোকাই থাকে কিন্তু সেইটো কৰাটো একেবাৰে ভুল কথা সেইটো কৰিব মানে নালাগে কাৰণ তাহাঁতি নিজৰ মতে থাকে ন তাহাঁতৰ কোনো কাকো একো অপকাৰ নকৰে তাহাঁতক মানে জোকাই থাকিলে সেইটো তাহাঁতৰ যিহেতু হিংস্ৰ জন্তু হয় বাঘেই হওক বা নৰ্মেল জীৱ জন্তুবোৰকো জোকোৱাটো বহুত বেয়া কথা কাৰণ জীৱ জন্তুবোৰ মানে নিজক লৈ হেৰি থাকে ন তাহাঁতি চেঞ্চিটিভ থাকে বহুত সেইটো কাৰণে মানে জোকোৱাটো বহুত বেয়া কথা এয়া চাওক গাইজ এইফালে সিংহ আমি দেখিম নে নেদেখিম বহুত কনফিউজনত আছিলোঁ ফাইনেলি দেখিলোঁ এইবোৰ দেখিছে ৰেলিংবোৰৰ ভালকৈ নেদেখিলে ওপৰটো চেচ এইফালে নিগনি বহুতো এইটো জুম কৰিলেও চাগে ভালকৈ নহ'ব এইটো দেখিছে শুই আছে এইটো এয়া চাওক গাইজ ভালুক এইফালে এটা আৰু এটা আছিলে ন এইটো চাইডে ওপৰত চাওক কেনেকৈ শুই আছে ইমান মৰম লগাকৈ আছে আছে
বিৰাট ভাগৰ লাগিছে তো মানে আমি অহাটো অকণমান দেৰি হ'ল আমি 1টামান বজাত আহিছোঁ ইয়ালৈ আৰু জু 1টা বজাত আহিছোঁ 4টালৈকে খোলা থাকে সেইবাবে আমাৰ হাতত বেছি সময় নাই 3:30 হ'বই হ'ল আৰু বহুত ঘূৰিবলৈ বাকী আছে বহুতখিনি চালোঁ আৰু বহুত কিবাকিবি চাবলৈ আছে এতিয়াও গোটেই দিনটো লৈ আহিলে ভাল হয় কাৰণ ইয়াত চাব লগা বস্তু ধেৰ আছে বহুত ঘূৰিব লগা আছে কম সময়ত মানে চাই শেষ কৰিব নোৱাৰি দিনটো লৈ আহিলে ভাল আৰু তেতিয়া মানে গোটেইখিনি য'ত ক'ত কি আছে চব চাই শেষ কৰিব পাৰি ন আমাৰ যিহেতু প্লেনটো ছাডেন হ'ল সেইবাবে আমি 3 ঘণ্টামান পাইছোঁ আৰু সেইটো ছাইড বন্ধ কৰি থৈছে নেকি আমি দেখিম বুলি ভাবিছিলোঁ কিন্তু সেইটো ছাইডলৈ মানে যাব নোৱাৰিলোঁ বন্ধ আছে চাগে দেই তাৰপিছতে তেনেকৈ হৰিণা গড় তেনেকৈ চব চালোঁ আৰু মৌৰাটো দেখা হ'লে ভাল লাগিলেহেঁতেন হয় নাই এইফালেও এনেকৈ চৰাই আছে ধেৰ চৰাই আছে কিন্তু মৌৰা চৰাইটো নেদেখিলোঁ মানে কি সেইটো ছাইডে কনষ্ট্ৰাকশ্যনৰ কাম হৈ আছে বুলি শুনিছোঁ এইফালে মানে অলপমান বন্ধ কৰি থৈছে সেইকাৰণে যাবলৈ দিয়া নাছিলে গাইজ আমাৰ আমি চাই আহিলোঁ আৰু এতিয়া অকণমান আহি মানে গেটৰ ওচৰতে এইখিনিত বহিছোঁ ইয়াতে মানে অলপ শিশু উদ্যান এখন আছে সেইখিনিতে বহিছোঁ বহুত ভাল লাগিলে কিন্তু দুখ এটাই যে আগতে সৰুতে আমি কিমান খেলোঁ ন পাৰ্কত খেলোঁ এতিয়াহে ক'তনো দিব আৰু এতিয়া ডাঙৰ হ'লোঁ আৰু এই খেলিম বুলি আহিছিলে তাৰপিছত যেতিয়া আমি ধুনীয়াকৈ ডাঙৰকৈ সেইখন দেখিলোঁ শিশু উদ্যান যাতে সেইকাৰণে নহ'লে আৰু ইয়াতে আহি বহিছোঁ প্লিয়াৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তাইক অলপ গ্ৰ' হ'বৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব মানে আৰু থেংক ইউ ফৰ ৱাচিং গাইজ এনেদৰে ছাপোৰ্ট কৰি যাব আৰু তেনেকৈ ভিডিঅ' দিব পৰাকৈ ৰেগুলাৰটো দিবলৈ অকণমান টাফ হৈ যায় কাৰণ ক্লাছবোৰ থাকে কিন্তু যেতিয়া এনেকৈ কেতিয়াবা উইকেণ্ডত বা মানে কেতিয়াবা ফ্ৰী থাকিলে মাহৰ মূৰত কেতিয়াবা ওলাই অহা হয় তেতিয়াই আপোনালোকৰ কাৰণে ভিডিঅ' কৰোঁ যাতে আপোনালোকক দেখাব পাৰোঁ সেইকাৰণে কৰা হয় ছাপোৰ্ট কৰিব এনেকৈ সদায় থেংক ইউ ফৰ ৱাচিং আমাৰো ইয়াত আহি বহুত ভাল লাগিলে টাইম স্পেণ্ড কৰি আপোনালোকেও আহিব পাৰে গধূলি 4টালৈকে খোলা থাকে আৰু টিকটৰ দামো ইমান বেছি নহয় মানে এডাল্টৰ কাৰণে 33 rupees হয় পাৰ পাৰ্চন আৰু ফৰেনাৰখিনিৰ কাৰণে অলপ বেছি হৈ যায় আৰু ন কিন্তু মানে তেনেকুৱা কিবা 100ৰ অকণমান ওপৰত ফৰেনাৰখিনিৰ কাৰণে কিন্তু আমাৰ ইয়াৰ মানুহখিনিৰ কাৰণে মানে এডাল্টৰ কাৰণে 33 rupees পাৰ পাৰ্চন সেইটো কাৰণে মানে ইমান বেছিও নহয় চ' আহিব পাৰে আপোনালোকে কোনোবা সপ্তাহত কোনোবা এদিন বন্ধ থাকে সেইটো আপোনালোকে তাত চাই ল'লেই হয় বাকী বাই বাই আজিলৈ